ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় গৰগৰা প্ৰাথমিক বিদ্যালয়ত সামূহিক অনুষ্ঠানৰ আয়োজন। ৰাণী শিক্ষা খণ্ডৰ 6খন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় এই অনুষ্ঠানটিৰ। পশ্চিম গুৱাহাটীৰ অন্তৰ্গত গৰগৰা প্ৰাথমিক বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন। এই অনুষ্ঠানতে বিয়ানাম প্ৰতিযোগিতা, বিহু প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা, নাটক আদিৰ প্ৰতিযোগিতাৰ লগতে বহুতো অনুষ্ঠান আয়োজন কৰা হয়। কলাগুৰিৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। আপোনালোকৰ বাইদেউ ৰামপুৰ উন্নয়ন পাতা হৈছে। একচুৱেলি ৰাণী শিক্ষা খণ্ড মানে সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত কৰা হৈছে, প্ৰত্যেক বছৰে কৰা হয়। আৰু এই অনুষ্ঠানটোত আমাৰ যিমানখিনি LP আৰু ME স্কুল আছে, সেই স্কুলখিনি একেলগে তেওঁলোকৰ কমিউনিটিৰ মানুহখিনিক লৈ পেলাই একত্ৰীকৰণ কৰি পেলাই অনুষ্ঠানটো কৰা হয়। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটোৱে হৈছে একত্ৰীকৰণ। আমি কেইবাখনো স্কুল লগ হৈ তেওঁলোকৰ কমিউনিটিনো কেনেকুৱা, তেওঁলোকৰ কমিউনিটিৰ লগত একেলগ হোৱাৰ সুযোগ এটা আমি এইখন মঞ্চতেই পাওঁ। আজি ইয়াতে বিভিন্ন প্ৰতিযোগিতা হৈছে, নাম প্ৰতিযোগিতা হৈছে, বিয়া নাম গাইছে, বিহু নাচিছে, জেং বিহু নাচিছে, এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান হৈছে। আৰু বেলেগ বেলেগ স্কুলৰ আই মাতৃসকলে তেওঁলোকৰ SMCৰ সদস্যসকলে ইয়ালৈ আহিছে, সুন্দৰকৈ অংশগ্ৰহণ কৰিছে আৰু সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰিব। গতিকে একত্ৰীকৰণটোৱেই হৈছে এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য। আপোনালোকৰ এই মানে কি কিমানখন মানে শিক্ষা খণ্ডত ইয়াতে জড়িত মানে হয় বুলি প্ৰগ্ৰেমটো? শিক্ষা খণ্ড অকল ৰাণী শিক্ষা খণ্ড জড়িত। ইয়াতে স্কুল হিচাপত 6খন স্কুল, ওচৰত থকা 6খন স্কুল একেলগে কৰি আছে। আৰু পাঁচমানিসমূহৰ কেনেধৰণৰ আছে? এটা প্ৰাইজ দিয়া হৈছে, এইটো যিখিনি ষ্টিল টাইপৰ ষ্টিল দিয়া হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। দাদা আপোনালোকে ইয়াত কৰা দেখিছোঁ, সঁচাকৈ তাৰমানে আচৰিত হ'ব লগা। আমাৰ জাতীয় চৰকাৰসমূহে এতিয়া আমিনো আগতে গছৰ পুলি পুতা নাছিলোঁ না, কিন্তু দুটা গছৰ পুলিৰ নামত চৰকাৰে 10,000কৈ টকা দিম বুলি পেলাই আমাৰ মহিলাসকলক ঘোষণা কৰিছে। এই টকা ক'ৰ পৰা আহে? আমাৰ জাতীয় আয় আছে জানো? আমাৰ জাতীয় চৰকাৰসমূহে বিশ্ব বেংকৰ পৰা ধাৰ লৈ এই টকাবোৰ দিয়ে। আৰু বিশ্ব বেংকত উন্নত দেশসমূহে পইচাবিলাক জমা থয়। যেতিয়া তেওঁলোকৰ দেশত ঘাটি বাজেট হয়, তেতিয়া বিশ্ব বেংকৰ হেঁচাত আমাৰ দেশৰ চৰকাৰসমূহে বস্তুৰ মূল্য বৃদ্ধি কৰি হ'লেও সুতমূলৰ কিছু অংশ দিব লগা হয়। তেতিয়া আমাৰ বস্তুৰ মূল্যত আমাৰ জনসাধাৰণৰ মাধমাৰ মাৰা হয়। আৰু যিটোকে আপুনি আমেৰিকাৰ কথা উল্লেখ কৰিছে, ইয়াতে আমেৰিকাৰ কথাও আপুনি গানটোত উল্লেখ কৰিছে, মানে আমেৰিকাৰ কথাখিনি আপুনি গানটোত আমেৰিকা শব্দটো কেনেকৈ আপুনি ইয়াতে গানটোত আনিলে? হয়, আমেৰিকাৰ নিৰ্দেশতে বিশ্ব বেংক, IMF এইবিলাক তাৰমানে চলে। আমেৰিকাৰ নিৰ্দেশতে উঠা বহা কৰে। আমেৰিকাৰ কৰে ভাৰত চৰকাৰে উঠা বহা কৰে, তেওঁলোক তাৰমানে লেগুৰত ধৰা। আমাৰ অসম চৰকাৰে আমেৰিকাৰ নেতৃত্বত চলা বুলি আপুনি ক'ব খুজি আছে নেকি? হয়, ভাৰত চৰকাৰ হওক, অসম চৰকাৰ হওক, এই পুঁজিপতি দেশবিলাকৰ নেতৃত্বতহে চলে, পুঁজিপতিৰ মতেহে চলে আৰু তেওঁলোকৰ মতেহে আমাৰ দেশৰ বাজেট ঘোষণা হয়। এতিয়া ধৰক এটা উদাহৰণ দিওঁ, এটা সময়ত আমাৰ চৰকাৰে স্কুলবিলাকত চাইকেল দিলে, এতিয়া কিন্তু বন্ধ কৰি দিছে। এতিয়া আমি সাধাৰণ মানুহখিনিও ল'ৰা ছোৱালীক চাইকেল দিব লগা হৈছে। এতিয়া আমি পইচা ক'ত পাওঁ? আৰু হয়তো এনেকুৱা হ'ব পাৰে, এই যে চৰকাৰী বাজেটৰ চাইকেল দিলা, তেওঁলোকে কোম্পানীসমূহৰ পৰা কমিশ্যনো পাব পাৰে। কিন্তু এতিয়া সমস্যা হৈছে, এতিয়া চাইকেল দিয়াটো বন্ধ কৰিছে, কিন্তু আমি সাধাৰণ মানুহৰ ল'ৰা ছোৱালীক এতিয়া যিহেতুকে চাইকেল চলেৱে, এতিয়া চাইকেল পঠাই দিব লগা হৈছে। এতিয়া কিন্তু আগতে খোজকাঢ়ি ফেলে বহুত দূৰক লাগি ছাত্ৰ ছাত্ৰীখিনি লেখা পঢ়া কৰিছিল। মানে কিছুমান জনকল্যাণমূলক কাম ধৰক, এনেকুৱা ধৰক স্কুলৰ কাম কৰক, ৰাজহুৱা কাম কৰক, এনেকুৱা ব্যক্তিগত টকা দিলে আমাৰ তাৰমানে ৰাজ্যৰ বা দেশৰ উন্নয়ন নহ'ব বুলি পেলাই আমি ভাবোঁ। গতিকে চৰকাৰে তাৰমানে এনেকুৱা বাজেট, নিৰ্বাচনমুখী বাজেট পৰিহাৰ কৰি জনসাধাৰণৰ কল্যাণৰ বিষয়ে চিন্তা কৰক। এই গানটো এতিয়া মানে বৰ্তমান চৰকাৰৰ ক্ষেত্ৰত আমি তাৰমানে অতিষ্ঠ হৈ গৈছোঁ আৰু চৰকাৰক আমি বাৰ্তা জনাইছোঁ যে তেওঁলোকে নিৰ্বাচনমুখী বাজেট যাতে গ্ৰহণ নকৰে।